হাই এভৰিৱান। আজি মা গৈছে আমাৰ ওচৰতে থকা বাৰীখনলৈ বুলি। বাৰীখনত বহুত কচু থুৰি ওলাইছে। মায়ে বোলে আজি কচু থুৰি বুটলিব, দুপৰীয়া কচু দাইল বনাব। এয়া ওচৰতে আছে মুগা ফাৰ্মখন। এয়া চাওকচোন কিনো হয়, ইমান ধুনীয়া লাগিছে দেখাত। নামটো হ'লে নাজানো দেই, আপোনালোকে কোনোবাই জানিলে নামটো কমেণ্টত জনাবচোন। কচু থুৰি বুটলা প্ৰায় হৈ গৈছে। এতিয়া বোলে মায়ে অলপ মাটি কান্দুৰি বুটলিব বাৰীখনৰ পৰা। মচন্দৰীও ওলাইছে বাৰীখনত, সেয়াও বুটলিব। এয়া মুগা ফাৰ্মখনৰ ভিউটো অলপ দেখাই দিছোঁ। ওচৰতে লাগি আছে ASCB কলনীখন। এয়া হৈছে মায়ে বাৰীৰ পৰা তুলি অনা কচু থুৰি, এয়া হৈছে চেংমৰা, এয়া হৈছে নেফাফু, এয়া হৈছে কণবিলাহী, আৰু এয়া হৈছে মাটিকান্দুৰি, এয়া হৈছে মচুন্দৰী, আৰু এয়া হৈছে দুপৰীয়াৰ থালিখন। কচু দালিত চজিনা আলু ভাজি, কলফুলৰ পকৰি, আলু পিটিকা, নেমু এটুকুৰা লৈ লৈছোঁ, পিঁয়াজ জলকীয়া আৰু ভাত। থালিখন দেখাত কেনেকুৱা লাগিছে ক'বচোন। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ। বাই।